নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি খুবেই এটা ধুনীয়া ভিডিঅ' আগবঢ়াম আপোনালোকৰ আগত। আৰু সেইটো সমস্যা আমাৰ বহুতৰে আছে, আৰু সেইটো হৈছে খৰ। যদি আপোনালোকৰ খৰ হৈছে, যিমানেই ডাঙৰ খৰ নহওক কিয়, অতি সোনকালে ভাল হোৱা বন দৰৱ, তেনেহ'লে ভিডিঅ'টি চাব আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি সকলো কৈ দিম মই। আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। এইবিধ হৈছে সেই গছজোপা, যোনজোপাৰ কথা মই কৈ আছিলোঁ, খৰৰ। আপোনালোকৰ সকলোৰে পৰিচিত, বহুতেই জানে আৰু বহুতেই নাজানেও, তথাপিও মই কৈ দিছোঁ আৰু ধুনীয়াকৈ দেখুৱাইছোঁ। এইবিধ গছৰ ফুল হৈছে হালধীয়া আৰু ৰাস্তাৰ কাষতে পায়। এইবিধ গছ বেছিভাগ ৰাস্তাৰ কাষত আৰু নদীৰ পাৰত হয়। আৰু যদি আপোনালোকৰ বেছি ডাঙৰ হৈছে খৰ, তেতিয়াহ'লে ভালদৰে থেতেলি তাত সামান্য নিমখ দিব আৰু দিনত 5-6 বাৰ লগাব। তেতিয়া এসপ্তাহতে নোহোৱা হ'ব। আৰু যদি সৰু হৈ আছে, তেতিয়াহ'লে আপুনি হাততে মোহাৰি লৈ সামান্য নিমখ দি 3-4 বাৰ লগাব, ভাল হ'ব। এয়া আছিলে মোৰ আজিৰ ভিডিঅ'। চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।